আপুনি বাৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে নেকি? এই ব্যৱসায়টোত ইনভেষ্টমেণ্ট কিমান কৰিব, কেনেকুৱাকে লাভ লাভ নাইবা প্ৰফিটখিনি গণনা কৰিব, নাইবা প্ৰফিট কেনেকুৱাকে হ'ব, আজি এই সকলোখিনিৰে কথা আমি ভালদৰে বুজি লওঁ। নমস্কাৰ, মই হৰজ্যোতি কলিতা আৰু মোৰ লগত আছে আজি দুলাল ঘোষ। এওঁ মোৰ পুৰণা বন্ধু আৰু এওঁ এজন আমাৰ গাঁৱৰ নাইবা আমাৰ এলেকাৰ সফল ব্যৱসায়ী, মানে তেওঁ এজন ভাল বিজনেছমেন। এই গোটেই পৰিয়ালটোৱে এটা ভাল বিজনেছমেন আৰু যোৱা 30 বছৰৰ পৰাই তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে। দুলাল, তুমি নিজৰ বিষয়ে কোৱা আৰু তোমাৰ পৰিয়ালে এই ব্যৱসায়টোৰ লগত কেনেকুৱাকে জড়িত হ'ল সেই কথাখিনি একদম আগৰ পৰাই কোৱা, কেনেকুৱাকে হ'ল? নমস্কাৰ, মোৰ নাম দুলাল ঘোষ। ব্যৱসায়টো মানে আমাৰ দেউতাই কৰিছিলে, তেওঁ আৰম্ভ কৰিছিলে। দেউতাই এখন প্ৰথমে দোকান দিছিলে বৰপেটা টাউনত। দোকান দিয়া মোটামুটি আজি 32 বছৰ এনেকুৱা হ'ল। দোকান দি থাকোঁতে আমাৰ 2002 চনত দেউতাই এখন ট্ৰেক্টৰ লৈছিলে। তেতিয়া ট্ৰেক্টৰ 2002 চনত এটাহে লৈছিলে। তাৰে পিছত আমি আমাৰ ব্যৱসায়টো দেউতাই ব্যৱসায়টো চলাই লৈছিলে। এতিয়া 2016 পৰা দেউতাই ব্যৱসায়টো এৰিলে। এই ব্যৱসায়ত বৰ্তমান আমি দুটা ভাই জড়িত হৈ আছো। বিজনেছখন আমি দুজনে চলাই নি আছো। তুমি আৰু তোমাৰ দাদাই এই কোনটো বিজনেছ চলাই লৈ যাই আছে? গাড়ীৰ, ট্ৰেক্টৰ, গাড়ী। JCB। তোমালোকৰ কেইটা ব্যৱসায় আছে? ব্যৱসায় বুলি ক'লে আমাৰ দেউতাই দোকান কৰে বৰপেটা টাউনত, আৰু আমি দুটা ভাই ট্ৰেক্টৰ, JCBৰ লগত, গাড়ীৰ লগত জড়িত হৈ আছো, কন্ট্ৰেকচনেল কামৰ লগত। আৰু কিবা আছে নেকি? ঘৰত আছে, ঘৰৰ এনে ভাড়া চলি আছে ঘৰত। ঘৰৰ ভাড়া? আজিকালি এই ঘৰৰ ভাড়াটো বহুত ভাল বিজনেছ হৈ পৰিছে, মানে ক্লিন বিজনেছ। আপোনালোকে ঘৰ এটা বনাই থৈ দিয়ক আৰু সেইটোৰ পৰা ভাড়াটো পাই থাকিব। ট্ৰেক্টৰ থকা বুলি কৈছে, ট্ৰেক্টৰ আৰু JCB থকা বুলি কৈছে, সেই কেনেকুৱাকে ব্যৱসায় কৰি আছে? ট্ৰেক্টৰ, JCBৰ লগত জড়িত মানে আমি সম্পূৰ্ণ মাটি, শিল, বালি, ইটা, মানুহৰ এখন ঘৰ বনোৱাৰ যিখিনি মানে সামগ্ৰী লাগে আৰু গোটেইখিনি আমাৰ দ্বাৰা যোগান ধৰা হয়। বালি কেনেকৈ আৰু ক'ৰ পৰা আনে? আমাৰ ইয়াতে বালি বিকি নদীৰ পৰা আহে। বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰায় সম্পূৰ্ণ বালি আমাৰ ৰোডৰ পৰা, বিকিৰ পৰাই ছাপ্লাই দিয়া হয়। ঠিক আছে। এই বালি আনোতে কিবা ফাইন বা টেক্স দিব লাগে নেকি? টেক্স দিব লাগে। টেক্স আমি ৰয়েলটি দিব লাগে, মহলক দিব লাগে, ফৰেষ্টত দিব লাগে, আৰু আহোঁতে তাৰে পৰা আহোঁতেও ৰাস্তাটো কিছু খৰচ আছে, যেনেকুৱা আমাৰ মন্দিৰ, মছজিদ, এইসমূহত দিব লাগে। মন্দিৰত। এই ব্যৱসায় কৰাৰ আগত আপোনালোকৰ কিবা অভিজ্ঞতা আছিল নেকি? মানে ব্যৱসায়টো কৰাৰ আগতে কিবা অভিজ্ঞতা আছিল নেকি? আগতে মানে তেনেকুৱা মই যেতিয়া ক্লাছ 9ত পঢ়োঁ, তেতিয়াই দেউতাৰ লগত অকণমান সহায় সহযোগিতা কৰিছিলোঁ। তো আস্তে আস্তে মই HS পাছ কৰিলোঁ। HS পাছ কৰাৰ পিছৰ পৰা মানে আৰু আমি এইটো কামতে জড়িত হৈ গ'লোঁ। মানে HS লৈকে আপুনি দেউতাক সহায় কৰিছিল, আৰু তাৰ পিছত আপুনি নিজে এই বিজনেছটো চলাই লৈ গৈছে, আপুনি দুটা ভাই মিলি। আপোনালোকে প্ৰথম ট্ৰেক্টৰ আৰু প্ৰথম JCBখন কেতিয়া কিনিছিল আৰু অভিজ্ঞতাটো কেনেকুৱা আছিল? প্ৰথমে দেউতাই লৈছিলে ট্ৰেক্টৰখন 2002 চনত। তেতিয়া 2002 চনত ল'লে, পিছে আস্তে আস্তে আমাৰ ট্ৰেক্টৰ হ'ল 7খনৰ পৰা আমি JCB ল'লোঁ 2012ত এখন আৰু 2016ত এখন। এতিয়াও 7খনেই আছে ন ট্ৰেক্টৰ? নাই, ট্ৰেক্টৰ আমি কমালোঁ। বৰ্তমান আমাৰ 3খনহে আছে ট্ৰেক্টৰ, 4খন বিক্ৰী কৰি দিলোঁ। বিক্ৰী কিয় কৰিল? বিক্ৰী কৰিলোঁ মানে বৰ্তমান ভালে, ব্যৱসায় ভাল, কিন্তু ইমানো প্ৰয়োজন নাই। যেতিয়া প্ৰয়োজন হয়, আমাৰ গাঁৱৰ গাড়ী বহুত আছে, আমি মাতিলে আহে, তো গাঁৱৰ সেইবোৰ গাড়ী দি আমাৰ চলি যায়। মানে ভাড়া হিচাপত লৈ আহে নেকি? ভাড়া হিচাপত আনো আৰু। ভৱিষ্যতৰ কিবা পৰিকল্পনা? দিন গৈ আছে, আধুনিক মানে গাড়ী আহি আছে, যেনেকুৱা আগতে আমাৰ ট্ৰেক্টৰ আছে, ট্ৰেক্টৰৰ পৰা বৰ্তমান ডাম্পাৰ আহিল। নেক্সট টাইম পৰিকল্পনা ভাবি আছোঁ যে ডাম্পাৰৰ কামো কৰি আছোঁ, ডাম্পাৰে মানে ল'ম আৰু। নিজা কৰি ল'ব? মানে নিজা কৰি ল'ম যদি আৰু মানে হয়, বিজনেছটো ঠিকে থাকে। আৰম্ভণিতে কিবা অসুবিধাৰ বা চেলেঞ্জৰ সন্মুখীন হৈছিল নেকি? আৰম্ভণিতে কোনো চেলেঞ্জ নাছিল। 2002 চনত ক'ব গ'লে আমাৰ বহুত পুৰণা হয়, তেতিয়া গাড়ী বহুত কম আছিলে, তেতিয়া আৰামত চলি গৈছিলে। বৰ্তমান অকণমান মানে কম্পিটিশ্যন মাৰ্কেট হৈ আছে, কোনে কেনেকুৱাকৈ কৰিব পাৰে, সেইটোৱে আৰু। গ্ৰাহকৰ লগত কেনেকে কথা বতৰা হয়? মানে কিবা এটা বস্তু যদি কিনিব আহে, নাইবা কিবা প্ৰজেক্ট এটা কৰিব আহে, তাৰমানে কেনেকে কথা বতৰা হয়? গ্ৰাহকৰ দ্বাৰা আমাৰ কেতিয়াবা মানে আমাৰ ঘৰতো বিচাৰি আহে, নহ'লে আমাক ফোনৰ যোগেদি যোগাযোগ হয়।
পিছে আমি যাই কেনে চাইডটো চাওঁ, চাইডটো দেখা পোৱাৰ পিছতে আমাৰ কিবা এটা বন্দোবস্ত হয়। তেনেকুৱাকে চলি আছে। এতিয়ালৈকে কৰা আটাইতকৈ ডাঙৰ প্ৰজেক্টটো কি আছিল? তেনেকুৱা ডাঙৰ প্ৰজেক্ট মানে বহুত হৈছে, এনেকুৱা যেনেকুৱা আমি ৰেলৱেৰ কাম কৰিছোঁ, স্কুলৰ কাম কৰিছোঁ, কলেজৰ কাম কৰিছোঁ, ডাঙৰ ডাঙৰ পুখুৰী, ৰাস্তা, বহুত কাম হৈছে। বহুত কাম হৈছে। আপোনাৰতো কৰ্মচাৰী বহুতে কাম কৰে আপোনালোকৰ তলত, মানে কেনেকুৱাকে ব্যৱস্থা কৰে, মানে ব্যৱস্থাপনা কেনেকুৱা হয় তেওঁলোকৰ কৰ্মচাৰীবিলাকৰ? তেওঁলোকে কিছুমান মাহিলীয়াকে আছে, কিছুমানে মানে ছিজনৰ বাবে আহে, যিহঁতে মানে ছিজনৰ বাবে আহে এখেতক দিন চিষ্টেমকে দিয়া হয়, আৰু যিহঁতে মানে গোটেই বছৰ থাকে এখেতক মান্থলি চিষ্টেম হয়। মান্থলি চিষ্টেমতো আছে, মানে মান্থলিও আছে আৰু হাজিৰা হিচাপতো আছে। এজন মানুহে ধৰা হ'ল মই এখন ট্ৰেক্টৰ কিনিলোঁ, সেই ট্ৰেক্টৰখন কিনাৰ পৰা মই প্ৰফিট কেনেকুৱাকে কৰিম, এই গোটেইখিনি কথা মোক কওকচোন। মই কৈ আছোঁ কি কেনেকুৱাকে কিনিব, পোনপ্ৰথমতে কুৱেশ্যন। প্ৰথমে মানে কিবা এটা ডাউন পেমেণ্ট দিব লাগিব। বৰ্তমান গাড়ীৰ দামো বহুত বাঢ়িল, টেক্সো বাঢ়িল। কিছু এটা মানে ধৰা 2 লাখ 3 লাখ যাৰ যিমান সামৰ্থ্য, যদি ডাউন পেমেণ্ট দি কেনে গাড়ীটো ওলাই আনিলে, গাড়ীৰ লগত কিছুমানে টেইলৰো দিয়ে, কিছুমানে আমাৰ নাঙলো দিয়ে, ৰোটাৰ ভেটাৰ। মইতো সুধিব ওলাইছিলোঁ কি ট্ৰেইলৰৰ দাম কিমান, নাইবা ট্ৰেইলৰ ক'ত বনাব পাৰে? ট্ৰেইলৰ এইটো আপোনাৰ ভাল বনালে 1,40,000 1.5 লাখ এনেকুৱা আহে। আৰু এই হাল মাৰা সিখন কিনিলে, সিখন যদি আপুনি ইচ্ছা কৰে মানে শ্বৰুমৰ পৰা ট্ৰেইলৰো আনিব পাৰে বা আপুনি নাঙলো আনিব পাৰে। তো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কোনটো আনিব। গাড়ীৰ লগত এখন দিয়ে। গাড়ীৰ লগত দিয়ে মানে এইটো মূল্যটো ইহঁতে এড কৰি লয়। যদি আপোনাৰ লাগা আছে আপুনি আনিল, লাগা নাই আপুনি নানিল। আপোনালোকে মানে মাটি যি সেই কৰিব, গ্ৰাহকক দিব, সেইটো আপোনালোকে ক'ৰ পৰা আনে? আমি আনো। আমি কেতিয়াবা যদি মানে কিছুমানৰ বালা মাটি লাগে, কিছুমানৰ আঠা মাটি লাগে, এইটো বেলেগ বেলেগ হয়। যদি বালা মাটি লাগে তো আমি বেকি নদীৰ চৰৰ পৰা আনো, তো সেইটো দি। আৰু যদি আঠা মাটি লাগে, আঠা মাটি আমাৰ ইফালে কিছুমানে পুখুৰী খান্দে, তো সেই মাটিখিনি আমি যাৰ পুখুৰী খান্দিব লাগে এইখেতৰ পুখুৰী খান্দি কেনে মাটিখিনি আমি বেলেগত বিক্ৰী কৰোঁ। ঠিক আছে। এতিয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰৰ কিমান কৰি দিয়ে আৰু কৰ্মচাৰীবিলাকৰ কিমান কৰি দিয়ে? ট্ৰেক্টৰ ড্ৰাইভাৰ বুলি ক'লে ইহঁতে 600 টকাকৈ লয়। 500 টকা ইহঁতৰ হাজিৰা আৰু 100 টকা খোৱাৰ বাবদ লয়। লাভ হৈ আছে নে নাই এই বিজনেছটোত? ট্ৰেক্টৰৰ বিজনেছটোত লাভ হৈ আছে নেকি? লাভ চাওক, লাভটো সকলো বিজনেছতে লাভ লোকচান আছে। আপুনি যেনেকে বিজনেছখন চলাব, তো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকে বিজনেছখন চলাই আছে। লাভটো আছে, সকলো কামতে লাভ আছে, সকলো কামতে লছো আছে। অকল লাভটো চালেই নহ'ব, কিছুমান কামত আমাৰ লছো হয়। সকলো কামতে লাভ, সকলো কামতে মানে লাভটো নহয়, লছো হয়। ঠিক আছে, বহুত ভাল কথা কৈছিলে এইটো, কি লাভ লছটো থাকে বিজনেছত সদায়। কেৱল আপোনালোকে নিজৰ প্ৰয়াসটো কৰি থাকিব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিব। এই জেচিবি কিনিলে কেনেকুৱা কৰি, কেনেকুৱা ইনকাম হয়, মানে কেনেকুৱাকে চলে সেইটো ক'বচোন। জেচিবি মানে এইটোৱে একে, এটা ডাঙৰ এমাউণ্ট হয়, ডাঙৰ গাড়ী হয়। সেইটো আপুনি যেনেকুৱাকে মই ক'লো ট্ৰেক্টৰখন চেম একেদৰে কিবা এটা ডাউন পেমেণ্ট দিলে, দি কেনে গাড়ীটো আনিলে, তো মান্থলি EMI দি থাকিব লাগিব। জেচিবিৰ কামটোতো যেতিয়া তেতিয়া নাপায়, মানে আপোনালোকে কামটো যি আনে সেইটো মানে কেনেকুৱাকে? কিছুমান কেতিয়াবা যেতিয়া মানে খৰাল চিজন হয় তেতিয়া আমি মাটিৰ কাম কৰোঁ, আৰু যেতিয়া মাটিৰ কাম বন্ধ হয় তেতিয়া আমাৰ বহুত কাম থাকে, যেনেকুৱা ৰেলৱে ডিপাৰ্টমেণ্টৰ কাম হওক, ৰাস্তাৰ কাম হওক বা কোৱাৰীত হওক, গাড়ী চলি থাকে মানে আৰু গাড়ী চলি থাকে। ঠিকে আছে। কেতিয়াবা 2 মাহ 3 মাহ বহেও, নবহা নহয়। যে ভৰ বাৰিষাতো গাড়ী নচলে, ক'তো নচলে ভৰ বাৰিষা। চৰকাৰৰ পৰা কিবা সুবিধা আজিলৈকে আছে? চৰকাৰৰ পৰা কোনো সুবিধা নাই আজিলৈকে, চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। টেক্স ৰিলেক্সেশ্যন কিবা কিবি একো পোৱা নাই। টেক্সটোতো কোনো পধ্যে ৰেহাই নাই, একো নাই। টেক্স দিয়ে থাকিব লাগিব, গাড়ী চলক নচলক টেক্স দিয়ে থাকিব লাগিব। কিবা আঁচনি পাইছে নেকি? আঁচনিও নাই পোৱা একো। আপুনি কণ্ট্ৰেক্টৰৰ সৈতে কাম কৰে নে গ্ৰাহকৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ কাম কৰে? যদি কিছুমান কাম আমাৰ গ্ৰাহকৰ লগত ডাইৰেক্ট হয় আৰু কিছুমান আমাৰ কণ্ট্ৰেক্টৰৰ লগতো হয়, যেনেকুৱা ৰেলৱে ডিপাৰ্টমেণ্টৰ কাম হওক বা ৰাস্তাৰ কাম হওক, সিহঁতে আমাৰ মানে কণ্ট্ৰেক্টৰৰ লগতে কথা বতৰা হয়। এনেকুৱা আৰু সৰু সুৰা কাম থাকিলে গ্ৰাহকৰ লগত ডাইৰেক্ট হয়, সেই কামো ডাইৰেক্ট হয়, নোহোৱা নহয়। কিছুমান কাম মানে আৰু কিছু ক্ষেত্ৰত কণ্ট্ৰেক্টৰ দ্বাৰাতো হয় আৰু আমাৰ নিজৰ দ্বাৰা ডাইৰেক্ট। গ্ৰাহকৰ পৰা যদি কিবা অসন্তুষ্টি নাইবা অভিযোগ আহে, তেতিয়া আপোনালোকে কেনেকৈ সমাধান কৰে? গ্ৰাহকৰ চাওক, ক'ব লগে মানে মানুহৰ মনটো কেতিয়া জয় কৰিব নোৱাৰি, এইটো প্ৰথম কথা। মানে কিছুমান গ্ৰাহকে আপত্তি কৰে,
তেতিয়া আমি ইহঁতক যেনে দ্বাৰা হওক মানে আমাৰ নিজা কেপাচিটি এইটো কাই কেনেকে বস্তুটো মিলাব পাৰে সেইটো আৰু ঠিক আছে কিছুমান আপত্তি কৰে জবাত মানে কামটো হোৱা নাই ইয়াতে মাটি আৰু দিব লাগে বা মোক আৰু 1 ট্ৰেক্টৰ বালি দিব লাগে শিল দিব লাগে মোৰ নহল কম পৰি হয় এইটো অভিযোগ আমি কেতিয়াবা মানি লওঁ যদি আমাৰ সামৰ্থ্য হয় আমি পূৰণ কৰোঁ সেইটো আপোনাৰ সফলতাৰ মুখ্য কাৰণটো কি সফলতাৰ মুখ্য কাৰণ প্ৰথমে আমাক দেউতাই গাড়ী লোৱাৰ পিছৰ পৰা আমাক লগত নিছিলে বা আমি চাইছিলোঁ আমাৰো আগ্ৰহ আছিলে যে কামটো আমি কৰিম বুলি আস্তে ধীৰে ধীৰে চাই কেনে বস্তুটো আমি নিজৰ কৰি ল'লোঁ মই এদিন মই সুধিছিলো আৰু তোমাক এবাৰ ফোন কৰিছিলো কি ক'ত আছা ৰাতি 2টা বাজিছিল নেকি তুমি কৈছিলা কি মই ট্ৰেক্টৰ জেচিবিৰ লগত আহিছো হয় এনেকুৱা যাব লাগে ৰাতি আমাৰ দিনতো কাম হয় চিজনত ৰাতিতো কাম হয় দিন ৰাতি 24 ঘণ্টাই আমাৰ কাম কৰিব লগা হয় কেতিয়াবা এনেকুৱা দিন যায় আমি টোপনি দিব নোৱাৰো এনেকুৱা হয় ঠিক আছে সেইটো কষ্ট আছে সেইকাৰণেতো মানে বহুতে বিজনেছ কৰিব ভয় খায় কাৰণ কি বহুতৰ নিজে আৰু পৰিয়ালৰ লগত আৰু ব্যৱসায়ৰ মাজত সমতা মানে ৰক্ষা কৰিব নোৱাৰে বহুতে এনেকুৱা আপোনালোকে সকলোৱে গম পায় ডাম্পাৰ বস্তুটো দিনত নচলে ৰাতি চলে তেখেতে যেতিয়া ডাম্পাৰৰ কাম চলে তেতিয়া আমি গোটেই ৰাতি টোপনি নোহোৱাকৈ থাকিব লগা হয় এতিয়া আপোনালোকে কেনেকুৱা এটা পৰ্যায়ত আছে য'ত মানে এতিয়াতো বিজনেছত কোনো নিৰ্দিষ্ট মানে লাভ হ'বই যি সেনেকুৱা কোনো লিখা নাথাকে কি মোৰ বিজনেছত আজি ইমান টকা লাভ হ'বই তেনেকৈ চাকৰিয়াল এজনে মাহৰ মূৰত প্ৰতি মাহত এটা নিৰ্দিষ্ট চেলাৰী পায় আপোনালোকৰ মানে সেইটো হিচাপ কেনেকুৱাকৈ কৰে কি এই মাহত মোৰ ইমান লাভ হ'ল এই মাহত মোৰ ইমান লছ হ'ল সেইটো কেনেকুৱাকৈ হিচাপ কৰে মানে আমাৰ এনেকুৱা ক'ব গ'লে আমাৰ নিজৰ কামৰ ওপৰত ডিপেণ্ড কৰে যে আমি কিমানখিনি কাম কৰিলোঁ তাৰ পৰা আমাৰ কোনো নিৰ্দিষ্ট পইচা হেৰি নাই যে মাহত আমাৰ কোনোবা মাহত আমাৰ 50,000 হ'ব পাৰে কোনোবা মাহত 1 লাখ হ'ব পাৰে কোনোবা মাহত 2 লাখ হ'ব পাৰে ছিজনত আল্টিমেটলি ধৰা আমি এটা এভাৰেজ কৰিলে মাহত যদি কিছুমান আমাৰ 4 মাহে কাম চলে বেছিভাগ মাটিৰ কাম ছিজন আমাৰ 4 মাহ থাকে তাৰপিছত আমাৰ শিল বালিৰ কাম এইবোৰ চলি থাকে কিছুদিন তাৰপিছত মোটামুটি 3 মাহ 4 মাহ ডাইৰেক্ট বন্ধ হৈ যায় ভৰ বাৰিষাত কোনো কাম নচলে কোৱাৰিয়ে বন্ধ থাকে ইফালে মাটিৰ কামো বন্ধ ইফালে ৰোড কনষ্ট্ৰাকশ্যন সেইবোৰো বন্ধ থাকে প্ৰায় নচলে কোনো কামেই নচলে এতিয়া মানে সেই সময়ত আপোনালোকে কেনেকুৱাকৈ কয় কি চলিতো থাকে কিন্তু মানে প্ৰফিটটো কেনেকুৱাকৈ কৰে কি যোৱা মাহৰ পৰা ধৰা হ'ল 1 লাখ পাইছে তেতিয়া 50 সেই কৰি ল'লা এভাৰেজ মিলাব লাগে মানে 12 মাহত কিবা এটা এভাৰেজ মিলাই আপোনালোকে সেইটো ধৰি লয় এনেকুৱাকৈ এই বছৰ ইমান লাভ হ'ল ঠিক আছে বিজনেছ কৰিলে সেইটো বুজি পাব লাগিব কি মই যদি 1 লাখ টকা খৰচ কৰি আছোঁ আৰু যদি মোৰ 1 লাখ টকা ইনকামেই হৈ আছে তেতিয়াহ'লে সেইটো আপোনাৰ প্ৰফিট নহয় প্ৰফিটটো হ'ব লাগিব আপোনাৰ 5 লাখ তেতিয়াহে আপোনাৰ 4 লাখ টকাৰ লাভ থাকিব যিমান বস্তু খৰচা গৈছে ইমানৰে যদি আপুনি বস্তুটো বিক্ৰী কৰে তেতিয়াহ'লে আপোনাৰ লাভেই নাথাকিব এই কথাই কৈছোঁ মই কি চাকৰি সকলোৰে ভাগ্যত নাথাকে যদি আপুনি চাকৰিৰ কাৰণে ৰখি আছে তেতিয়াহ'লে আপুনি বেছি সময় ৰখিব নালাগে যদি পাই গ'লে সময়মতে পাই গ'ল ভালে কথা আৰু যদি পোৱা নাই তেতিয়াহ'লে নিজৰে কিবা এটা ব্যৱসায় নাইবা প্ৰাইভেট কিবা এটা কৰক তেতিয়াহ'লে সময় অপচয় নকৰিব সময় বহুত অমূল্যৱান আজি আপুনি 20 বছৰৰ আছে কালি 22 পৰহি 23 এনেকুৱাকৈ যায় বয়সটো 30 বছৰ পাৰ হৈ যাব তেতিয়া আপুনি দেখিব আপোনাৰ হাতত একোৱেই নাই সেইকাৰণে সময়ক ধৰি ৰাখক আৰু যদি আপোনাৰ তাতে বিজনেছ আইডিয়া আছে আপুনি সেইটো ফ'ল' কৰক আপুনি এদিন নহ'লেও এদিন ছাকচেছ হ'বই আপোনাৰ হাতত টকা আহিবই আৰু টকা দিয়ে যি ঘৰখন চলাব পাৰে সেইটোও নহয় অলপমান মৰম এইখিনিও লাগে আজি আমাৰ ইণ্টাৰভিউত অহাৰ কাৰণে দুলাল ঘোষক বহুত ধন্যবাদ জনালোঁ ধন্যবাদ দুলাল যদি আপোনালোকক ঘৰ বনাবৰ বাবে মেটেৰিয়েলছখিনি লাগে শিল বালি ইটা ৰড ইত্যাদি লাগে তেতিয়াহ'লে এওঁলোকক কণ্টেক্ট কৰিব পাৰিব মই কণ্টেক্ট নাম্বাৰটো ডিছপ্লেত লিখি দিম আৰু যদি ট্ৰেক্টৰ নাইবা জেচিবি ভাড়াত লাগে তেতিয়াহ'লেও এই নাম্বাৰতে যোগাযোগ কৰিব আপোনালোকে এওঁলোকে গোটেইখিনি ব্যৱস্থা কৰি দিব থেংক ইউ